সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ চেনেল মেথছ গুৰু অজাত স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে লৈছোঁ। এয়া হ'ল গুণোৎসৱৰ আৰ্হিত কেনেকুৱা প্ৰশ্ন আমাৰ গণিতৰ প্ৰশ্ন গুণোৎসৱ থাকিব পাৰে তাৰে এটা আলোচনা কৰিবৰ কাৰণে লৈছোঁ। আপোনালোক লক্ষ্য কৰিছে ক্লাছ 4ৰ কাৰণে সাধাৰণ যোগ কৰা অংক, বিয়োগ কৰা অংক, পূৰণ বা দুটা সংখ্যাৰ মাজত থকা সংখ্যা, 16টা গৰুৰ কিমানটা ঠেং থাকিব তেনেকুৱা প্ৰশ্ন, আপোনালোকৰ সংখ্যা লিখা থাকিব, তাক সংখ্যাত প্ৰকাশ কৰিব লাগিব বা আখৰত লিখা থাকিব, আপোনালোক সংখ্যাত লিখিব লাগিব, এনেকুৱা প্ৰশ্ন থাকিব পাৰে। 2 ঘণ্টাত কিমান মিনিট, নিৰ্দিষ্ট চিৰিজৰ সংখ্যা থাকিব 20, 30, তাৰপিছত কি হ'ব এনেকুৱা প্ৰশ্নও থাকিব পাৰে। এয়া হ'ল ক্লাছ 4ৰ কাৰণে, বা এনেকুৱা প্ৰশ্ন 5তো থাকিব পাৰে। এটা আপোনালোকৰ সংখ্যা থাকিব, গোল কৰা সংখ্যাৰ স্থানীয় মান লিখা, যোগ কৰিবৰ কাৰণে থাকিব পাৰে, বা বিয়োগ কৰা প্ৰশ্ন 4ৰ্থ শ্ৰেণীতো থাকিব, 5ম শ্ৰেণীতো থাকিব। তাৰপিছত আপোনালোকৰ আখৰত থকা অংক কেনেকুৱা থাকিব পাৰে, 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি, এনেকুৱাও প্ৰশ্ন থাকিব পাৰে, বা অৰ্ধকৰ্ম বা ঊৰ্ধ্বকৰ্মত সংখ্যা সজোৱা এনেকুৱা প্ৰশ্ন থাকিব পাৰে। সাধাৰণ হৰণ কৰা অংক থাকিব পাৰে ক্লাছ 5ত, 112 অংকৰে লিখা এনেকুৱা প্ৰশ্ন সাধাৰণতে থাকে। নিৰ্দিষ্ট সংখ্যা যোগ কৰিবৰ কাৰণে, বা আপোনালোক লক্ষ্য কৰিছে এটা চিৰিজ, এই চিৰিজৰ সংখ্যা আমি খালী ঠাই পূৰ কৰিব লাগিব, এনেকুৱা প্ৰশ্ন আমাৰ 3য় শ্ৰেণীৰ পৰা আৰম্ভ কৰি 5ম শ্ৰেণীলৈকে থাকিব পাৰে। অকল চিৰিজৰ সংখ্যা সৰু ডাঙৰ হ'ব শ্ৰেণী অনুযায়ী। তাৰপিছত আপোনালোকৰ এনেকুৱা প্ৰশ্ন থাকিব পাৰে য'ত দুটা সংখ্যা থাকিব, তাৰ মাজৰ সংখ্যা লিখা। বিয়োগ কৰা প্ৰশ্ন সাধাৰণতে থাকিবই, আমি ল'ৰা ছোৱালীক যোগ, বিয়োগ, পূৰণ, হৰণ শিকাব লাগিব, তেতিয়া তেওঁলোক অংকত 10 নম্বৰ ভিতৰত সৰহসংখ্যক নম্বৰে লাভ কৰিব পাৰিব। লগতে আমি অন্য এটা ফ্ৰেম চাওঁ, ইয়াতো আপোনালোক সেই একেদৰে অংকৰে লিখা আছে বা আখৰত লিখা অংক থাকিব পাৰে। এতিয়া খালী ঠাইত পূৰণৰ অংক এনেকুৱাও থাকিব পাৰে য'ত নিৰ্দিষ্ট এটা খালী ঠাই থাকিব, পূৰণ 7 কৰিলে কিমান পূৰণ হ'লে আপোনাৰ 63 হ'ব, তেনেকুৱাও প্ৰশ্ন থাকিব পাৰে। তো আমি অকল দুটা সংখ্যা পূৰণ কৰিবৰ কাৰণে ল'ৰা ছোৱালী শিকালে নহ'ব, বিভিন্ন ধৰণে একে প্ৰশ্ন পূৰণৰ অংক ল'ৰা ছোৱালীক পৰীক্ষাত দিব পাৰে। আৰু যিহেতু এবাৰ গুণোৎসৱৰ পেপাৰ আমাৰ NCERT লেভেলৰ হ'ব, কাৰণ দায়িত্ব তেনেকুৱাই লোৱা হৈছে, তো আমাৰ প্ৰশ্নও তেনেকুৱা হ'ব। ডাইৰেক্ট প্ৰশ্ন পোনপটীয়া প্ৰশ্ন নাথাকিব পাৰে, পূৰণ ফল দিয়া থাকিব, সংখ্যা দুটাৰ মাজত এটা সংখ্যা নাথাকিব পাৰে, তেনেকুৱা প্ৰশ্ন। আপোনালোক লক্ষ্য কৰিছে আৰু এটা আৰ্হি আৰু এটা ফ্ৰেম আপোনালোকৰ কাৰণে ইয়াত লৈ আহিছোঁ। একে ধৰণৰ প্ৰশ্ন, বিভিন্ন ধৰণৰ প্ৰশ্ন যেতিয়া ল'ৰা ছোৱালী একে আৰ্হিৰ যেতিয়া প্ৰেক্টিছ কৰিব, তেওঁলোক তেতিয়া বুজি পাব যে কেনেকুৱা প্ৰশ্ন তেওঁলোকৰ পৰীক্ষাত থাকিব পাৰে। আমি আৰু এটা ফ্ৰেম লক্ষ্য কৰোঁ, সেই একে ধৰণৰ ছেম আৰ্হিত বনোৱা। ইয়াতো আপোনালোকৰ যোগ কৰা অংক আছে, পূৰণ কৰা অংক আছে, আৰু লগতে আপোনালোকৰ আখৰত থকা অংক ইয়াত দিয়া আছে। আমি এনেকুৱা ল'ৰা ছোৱালীক শিকাব লাগিব যাতে তেওঁলোক সহজে গুণোৎসৱত এনেকুৱা প্ৰশ্ন সহজে কৰিব পাৰে। তো আশা কৰিছোঁ আপোনালোক এই ফ্ৰেমৰ যোগেদি নিশ্চয় ল'ৰা ছোৱালীক অংক ক্ষেত্ৰত বুজাবৰ কাৰণে সুবিধা হ'ব। যদি আপোনালোক নিৰ্দিষ্ট ফ্ৰেম কেইখন যদি ভাল পালে, আপোনালোকক যদি প্ৰয়োজন হয়, মই আপোনালোকক PDF আকাৰেও দিব পাৰিম। আৰু লগতে আপোনালোক যদি ভাল পায় কাইণ্ডলি শ্বেয়াৰ কৰিব, যাতে সৰহসংখ্যক ল'ৰা ছোৱালীয়ে কেনেকুৱা প্ৰশ্ন গুণোৎসৱ থাকে তাৰ এটা আৰ্হি তেওঁলোক লাভ কৰিব পাৰে। আৰু যদি আপোনালোক ফ্ৰেম কেইখন ভাল পালে, আৰু যদি আপোনালোক ভাবে যে এই ফ্ৰেমখনৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী উপকৃত হ'ব, তো আপোনালোক নিশ্চয় শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আপোনালোক মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা নিৰ্দিষ্ট ভিডিঅ' যাৰ সহায়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। আৰু আপোনালোকৰ যদি কিবা উপদেশ হিচাপে যদি আমি পাওঁ, তেনেহ'লে আপোনালোক কমেণ্টৰ যোগেদি জনাব। আৰু এটা আপোনালোক লক্ষ্য কৰক, 4ৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত মই এটা ফ্ৰেম প্ৰস্তুত কৰিছোঁ। এই ফ্ৰেম কেইখন আমাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰস্তুত কৰিছে, কেৱল মই আপোনালোকৰ লগত শ্বেয়াৰে কৰিছোঁ। ইয়াত সৰহসংখ্যক আমাৰ ক্লাষ্টাৰৰ হাফজান ক্লাষ্টাৰৰ অধীনত থকা ভিন্ন বিদ্যালয়ৰ পৰা প্ৰস্তুত কৰা ফ্ৰেম একেখন হয়, আৰু এক্সপাৰ্ট টিচাৰসকলে প্ৰস্তুত কৰিছে। আশা কৰিছোঁ সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। আৰু লগতে ল'ৰা ছোৱালীয়ে যদি প্ৰেক্টিছ কৰে, তেনেহ'লে গুণোৎসৱৰ ক্ষেত্ৰত
ভাল ফলাফল দেখুৱাবৰ কাৰণে ল'ৰা ছোৱালী সুবিধা পাব। কাৰণ আমি সকলোৱে গম পাওঁ একাডেমিক দিশত যদি আমি ভাল ফলাফল দেখুৱাব পাৰোঁ তেতিয়াহে গুণোৎসৱত আমি ভাল গ্ৰেডৰ আশা কৰিব পাৰোঁ। তো এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ লগত অংকৰ গণিতৰ পেপাৰ শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ নেক্সট ভিডিঅ'ত মই ভাষা 1 আৰু ভাষা 2 অসমীয়া আৰু ইংৰাজী প্ৰশ্ন কেনেকুৱা থাকিব পাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোক ভাল পাব। আৰু লগতে আকৌ এবাৰ কৈছোঁ, যদি আপোনালোক ভাবে যে নিৰ্দিষ্ট ফ্ৰেম আৰু বেলেগ ধৰণে যদি প্ৰস্তুত কৰিব পৰা যায় বা আপোনালোকৰ যদি কিবা আইডিয়া থাকে কাইণ্ডলি আপোনালোক মোক কমেণ্টৰ জৰিয়তে জনাব। আৰু এটা আমি লক্ষ্য কৰোঁ আজিকালি চানেকিৰ প্ৰশ্নও আহে। তো আমি ল'ৰা ছোৱালীক আমাৰ চানেকি প্ৰশ্নও শিকাব লাগিব। আৰু যোগ কৰা আমি হৰাইজণ্টেলি বা ভাৰ্টিকেলি দুই প্ৰকাৰে ল'ৰা ছোৱালী শিকাব লাগিব, যাতে তেওঁলোক পৰীক্ষাত কনফিউজ নহয়, সহজে এনেকুৱা অংক কৰিব পাৰে। আৰু এটা আখৰত থকা অংশ আপোনালোক লক্ষ্য কৰিছে, আমাৰ যোগ বিয়োগ পূৰণ হৰণৰ আখৰত থকা অংকও পৰীক্ষাত থাকিব পাৰে। যেনে আৰু এটা আপোনালোক ইয়াত লক্ষ্য কৰিছে, 5টা বান্দৰৰ মাজত 35টা কল সমানে ভগাই দিলে প্ৰতিটো বান্দৰে কিমান পাব। তো ধন্যবাদ আপোনালোকৰ ছাপোৰ্ট কৰাৰ কাৰণে। Once again, thank you.